ৰেনেছা জুনিয়ৰ কলেজ, এটি সোঁৱৰণিৰ মিঠা অনুভূতি। 2017 বৰ্ষৰ এটি বৰষুণত সিক্ত থিয় হৈছিল ৰেনেছা কলেজ। নতুন পৰিৱেশ আৰু নতুন মানুহবোৰৰ লগত নিজকে খাপ খুৱাই লৈছিল। নতুন পৰিচয় আৰু নতুন চিনাকি। ৰেনেছাই দিলে আমাক অফুৰন্ত জ্ঞান। ৰেনেছাই দিলে আমাক সপোনৰ সন্ধান। পাহৰিব নোৱাৰো এই কথাবোৰ। ৰেনেছাত পাৰ হৈ অহা কাহিনীবোৰ আপোন আপোন যেন লগা ছাৰ বাইদেউসকল। হে মোৰ শিক্ষাগুৰু, আপোনাক জনাওঁ আশীৰ্বাদ কৰি যাতে জীৱন যুদ্ধ হওঁ। আমাৰ ঠাইত নতুন আহি শুন নৱাগতসকল, তহঁতে খালী হৈ যাব নিদিবি এই মহান কলেজ। আগৰ দৰেই জিলিকাই ৰাখি ৰেনেছা অসমৰ শিক্ষাৰ দিশত মৰমৰ কলেজখন মৰমেৰে শেষত এটা কথাই, জ্ঞান কৰ্ম আৰু উত্তৰণে ধ্বজাবাহী হওক ৰেনেছাৰ দোকান। জিলিকি থাকক ৰেনেছাৰ প্ৰতিষ্ঠা অসমৰ প্ৰতিটো। যাচিলো তোমাক আন্তৰিক